আজি কি হ'ল আজি মোৰ নেন্সিত লাষ্ট ডে হয় এই চিটিখনত লাষ্ট ডে চ' এগেইন ভাবিলোঁ ৰেকৰ্ড কৰিয়ে লওঁ লাষ্ট ডেটো আৰু মই গৈ আছোঁ মোৰ লেবলে বস্তুবিলাক ৰিটাৰ্ণ কৰিব গৈ আছোঁ যি মানে বস্তু মই লেবৰ পৰা আনি ৰাখিছিলোঁ লকডাউনৰ কাৰণে মনিটৰ লেপটপ কিবা কিবি সেইবিলাক মই আজি ৰিটাৰ্ণ কৰি দিম আৰু দেখাম ৰবটছ কাৰণ মই ৰবটৰ ৰেকৰ্ডিঙে কৰিব পৰা নাছিলোঁ মোৰ এই কেমেৰাটো আহিয়ে পোৱা নাছিলে তেতিয়ালৈকে চ' মই কেতিয়াও ৰেকৰ্ড কৰাই নহ'ল কিছুমান হিউমেনইডছ ৰবটছ বহুত ডাঙৰ মানুহৰ নিচিনা ৰবট আৰু কিছুমান আৰ্ম ৰবটছ চ' আমি চাম আমাৰ লেবটো চ' ৰৈ আছোঁ টেক্সিৰ কাৰণে টেক্সিখন আহি পোৱা নাই অ'কে তেতিয়াহ'লে ডাইৰেক্ট লেবত লগ পাই আছোঁ চ' গোটেই ৰবটেই ৰবট চ' এইটো এটা ৰবট আইকাপ এইটো ভাল ৰবট হয় বহুত দামী এইবিলাক বস্তু একচুৱেলি চ' এইটো ইটালিয়ান এটা ইনষ্টিটিউটে বনোৱা ইটালিয়ান ইনষ্টিটিউট অফ টেকন'লজি আইকাপ বুলি কোৱা হয় এইটো ৰবটক চ' চাওক ইমান সৰু মই বহিলে মোৰ সমান হয় এইটো আৰু তাৰ লগত আছে এইটো এটা মস্ত ডাঙৰ ৰবট তালোজ বহুত পাৱাৰফুল ৰবট হয় আৰু বহুত বেছি দামী ৰবট আৰু এইটোত বহুতে কাম কৰে বেলেঞ্চিঙৰ কাম কৰে কেনেকৈ খোজ কাঢ়িব পাৰে আৰু বহুত লাৰ্ণিং এলগৰিথমছ ইমপ্লিমেণ্ট কৰে কেনেকৈ ৰবটে নিজে কিছুমান বস্তু নিজে ট্ৰাই কৰি পেলাই শিকিব পাৰে লাইক ৰিইনফ'ৰ্চমেণ্ট লাৰ্ণিং আৰু টেলি অপাৰেশ্যন বুলি এটা বস্তু আছে কেনেকৈ আৰু এজন মানুহে মানে এটা ড্ৰেছ পিন্ধি থাকে আৰু সেই ড্ৰেছটোত মানুহজনে যেনেকৈ মুভমেণ্ট কৰে ৰবটটোৱে তেনেকৈ মুভমেণ্ট কৰে কিন্তু সেই আৰু ৰবটটোৱে নিজকে বেলেঞ্চো ৰাখিব লাগে চ' সেইবিলাক বস্তু ইয়াতে ট্ৰেইন কৰিব পাৰি এইবিলাক ৰবটক চ' এইবিলাকত কিবাকিবি পেপাৰ পাব্লিছ কৰে মানুহে চ' এইটো এটা আৰ্ম ৰবট হয় এইটোত কিবাকিবি কৰিব পাৰি বহুত কিবাকিবি কাম যেনেকৈ বস্তু গ্ৰেব কৰা উঠোৱা আৰু বস্তু পুছ কৰা আৰু এইবিলাকত ট্ৰেইনিং কৰিব পাৰি এই ৰবটবিলাক চ' মই এইটোত কৰোঁ বুলি ভাবিছিলোঁ কিন্তু কেতিয়াও কৰা নহ'ল চ' মে বি এগেইন ফিউচাৰত কৰিম একজেক্টলি এইটো ৰবটত বেলেগ ৰবটত কৰিছোঁ কিন্তু এইটো ৰবটত কৰা হোৱা নাই চ' এইটো হৈছে আমাৰ লেব আৰু মই ইয়াতে বহুত দিন স্পেণ্ড কৰিলোঁ চ' সেইটোৱে বহুত বিৰাট ধুনীয়া লেব আছিলে মোৰ এইটোত আহিবৰ কাৰণে এইটো এটা ড্ৰিম আছিলে আৰু ছাকচেছফুল হৈ গ'ল আৰু ইয়াতে বহিছিলে মোৰ ছুপাৰভাইজাৰ চ' বাই লেব যাওঁ আৰু চ' সেইটো মোৰ পিছফালে মোৰ লেবটো আৰু আজি মোৰ লাষ্ট ডে হয় একচুৱেলি কাইলৈ লাষ্ট ডে মই কাইলৈ ছুটি লৈ আছোঁ আৰু কাইলৈ গৈ আছোঁ হেলচিংকি আৰু হেলচিংকি যদি ক'ত আছে নাজানে তেতিয়াহ'লে হেলচিংকি আছে ফিনলেণ্ড নামৰ দেশখনত চ' মই গৈ আছোঁ ফিনলেণ্ডলৈ তাত এটা মই পষ্ট পজিশ্যন পাইছোঁ পষ্ট ডক্টৰেল পজিশ্যন চ' আমি গৈ আছোঁ কাইলৈ ফিনলেণ্ড আৰু আপোনালোকক মই এটা এনেকুৱা বস্তু দেখুৱালোঁ আজিৰ ব্লগটোত যিটো লিনিও ভালকৈ ওচৰৰ পৰা দেখা নাই তুমি দেখিছা আমাৰ নতুন ৰবটছবিলাক নাই মই দেখা নাই তুমি আইকাপটো দেখা পাইছিলা সৰু ৰবটটো একচুৱেলি কেছটো হৈছিলে আজি সেইকাৰণে অহা হৈছিল যাতে মই গৈ পেলাই মই চাব পাৰোঁ বেচেৰি কৰোণা ভাইৰাছৰ কাৰণে সোমাব নিদিলে তাইক বিকজ ইয়াতে ৰুলছ আছে যে যদি ইফ ইউ আৰ নট এন এমপ্লয়মেণ্ট আপুনি যদি কাম নকৰে ইণ্ডিয়াত দেন ইউ কাণ্ট গেট ইন চাইড চ' মই আশাত আহিছিলোঁ বাট মই আপোনালোকৰ নিচিনা এতিয়া ভিডিঅ'তে চাব লাগিব আৰু মোৰো লাগটো অকণমান বেয়া কাৰণ আজি ইঞ্জিনিয়াৰটো নাই কিবা কাৰণে সি আহিব নোৱাৰিলে নহ'লে সেইকেইটা মই চলাই দেখাব পাৰিলোঁ হয় কেইটামান ৰবট এটলিষ্ট তালোজটো তো মোৰ ফ্ৰেণ্ডকেইটা নাহিলে আচলতে আজি আৰু আজি নাজানো কৰোণা ভাইৰাছৰ কাৰণে মানুহবিলাক অকণমান ইৰেগুলাৰ হৈ গৈছে কেতিয়াবা আহে কেতিয়াবা নাহে কিন্তু অহা হ'লে মই অলপ চলপ দেখাব পাৰিলোঁহেঁতেন মুভমেণ্ট কৰাই পেলাই এতিয়া নোৱাৰিলোঁ আৰু সেইটো থাকি গ'ল মে বি আকৌ কেতিয়াবা ইন ফিউচাৰ আহিলে দেখুৱাম আৰু এনেও মই ফিনলেণ্ড গৈ আছোঁ ফিনলেণ্ডৰ লেবতো এনেকুৱা কিবাকিবিবিলাক আছে চ' মই দেখুৱাম মোৰ জেগাটো বিৰাট ভাল লাগে এই মোৰ ফ্ৰেণ্ড আছিলে সেইফালে দূৰত বাই দি আছিলে চ' যাওঁ আৰু মই ইমান ফ্ৰেণ্ডছবিলাকক লগ নাপালোঁ কাকো আজি এটাই লগৰ ল'ৰা আছিলে চ' তাকে বাই কৈ আহিলোঁ আৰু বহুত অলপমান বেলেগ ধৰণৰ লাগিছে বেয়া লাগিছে অকণমান যে এৰি আছোঁ ইমান দিন এটা জেগাতে কাম কৰিলোঁ ইনফেক্ট মোৰ কলিগবিলাককো লগ নাপালোঁ আজি হ'ব আৰু লগ পাম বেছি দূৰ নহয় ফিনলেণ্ড ওচৰতে হয় ফ্ৰান্সৰ ইমানো বেছি ওচৰত নহয় হয় আৰু অলপ দূৰ হয় বাৰু আৰু এইখনেই আছিলে মোৰ ইউনিভাৰ্চিটিৰ এটা পাৰ্ট ফেকাল্টি দ্য ছায়েন্স টেকন'লজি চ' তাৰমানে ফেকাল্টি অফ ছায়েন্স এণ্ড টেকন'লজি ইউনিভাৰ্চিটি অফ লৰেইনৰ
ইয়াতে মই আহিব নালাগে বহুত বছৰত এদিনমান কেতিয়াবা আহোঁ ডকুমেণ্ট ফিল আপ কৰিবলৈ, কিন্তু মষ্ট অফ দ্য টাইম মই তাতে বহোঁ, মোৰ যিটো ৰিচাৰ্চ লেব আছে। আৰু সেয়াই, চ' যাওঁ আৰু আজি। চ' কাইলৈ আমি একদম লৰালৰিকৈ যাব লাগিব হেলচিংকি, আৰু আজি বহুত কিবা কাম একেলগে ফিনিছ কৰিব আছে। মোৰ ছ'চিয়েল ছিকিউৰিটি একাউণ্ট বন্ধ কৰিব আছে, বেংক একাউণ্ট বন্ধ কৰিব আছে, আৰু ইণ্টাৰনেট কানেকশ্যন বন্ধ কৰিব আছে। এইবিলাক ইয়াতে ফ্ৰান্সত বহুত লেঠা, চবলৈকে লেটাৰ লিখিব লাগে, পূৰা চিঠি লিখি পেলাই পঠিয়াব লাগে এইবিলাক বন্ধ কৰিবলৈ। চ' সেয়া চিঠিবিলাক পঠিয়াওঁ আৰু লাহে ধীৰে আজি। আৰু কথাটো হ'ল কি, কাইলৈতো আজি ৰাতিটো শুবই নাপাম চাগে ভালকৈ, কাৰণ ৰাতিপুৱাই আমাৰ ট্ৰেইন আছে পেৰিছলৈ, পেৰিছৰ পৰা যাম হেলচিংকি, কিন্তু সেই ফ্লাইটখন বহুত দেৰিকৈ আছে। চ' কিনো কৰোঁ জানো, কাইলৈ গোটেই দিনটো এয়াৰপৰ্টত বহিব লাগিব আৰু। আমি গৈ আছোঁ ফিনলেণ্ড, এয়া গৈ আছোঁ। আমাৰ ভালকৈ ৰেকৰ্ড কৰা নহ'ল আজিৰ জাৰ্ণিটো, কাৰণ বহুত ভাগৰ লাগিছে, খালি গোটেই ৰাতিটোৱে খোৱা নহ'ল। আৰু আমি ফিনলেণ্ড পাম আৰু তাৰ আগতে মই এটা বস্তু দেখাব গৈছোঁ, চক আকাশখন চক কি ধুনীয়া। ৱাও, ছানছেট হৈ আছে, কি ধুনীয়া ছানছেট হৈ আছে। আমি বহুত শুলোঁ গোটেই জাৰ্ণিটোত, ওলালে নেকি আমি য'ত চান্স পাওঁ তাতে শুইছোঁ আজি মই চুটকেছৰ ওপৰত শুইছোঁ, তাৰপিছত মই মোৰ বেকপেকটোৰ ওপৰত শুইছোঁ। মানে তথাপিও টোপনি ভগা নাই মোৰ, গৈ পেলাই পূৰা শুই যাব লাগিব আৰু। এতিয়া পামেই আৰু, বেছি দূৰ নাই।